হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। তো কালি ৰাতিতে ভাবি থৈছিলোঁ যে আজি ৰাতিপুৱা কিবা এটা ভিডিঅ' বনাম, কিন্তু মই ৰাতিপুৱা উঠোঁতে 10টা বাজিলে। যি হওক হ'লেও মই আজি ভিডিঅ'টো বনাব চেষ্টা কৰিম। ভিডিঅ'টো হৈছে আজি চুলিৰ ওপৰত। চুলিখিনি আপুনি কেনেকৈ ৰাখিব পাৰে গৰমৰ দিনত, আৰু চুলিখিনি কি দিলে আপোনালোকে উপকৃত হ'ব। তো তাৰ কিছুমান টিপছ মই দিম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই থাকিব। তো আহক, মই ঘৰৰ পৰা ওলাইছোঁ। আজি চুলিত দিবলৈ ক'ৰ পৰা কি আনো সেইবোৰ সকলোবোৰ দেখাম। গৈ আছোঁ খোজকাঢ়ি এঠাইলৈ বস্তু এটা আনিবৰ কাৰণে। পাওঁ নে নাপাওঁ ঠিক নাই। আজি চুলিত লগাম বুলি 1 মাহ হৈ গ'ল। 1 মাহ নহয়, 2 মাহ হৈ গ'ল। চুলিত কিবা এটা দিম বাট দিয়া হোৱা নাই। যিহেতু মই তেনেকৈ বন্ধ নাপাওঁ, ছানডে বন্ধ পাওঁ। ভাবোঁ ছানডে দিম, কিন্তু দিয়া হোৱা নাই। বৰষুণ, বতৰ বেয়া। আজিও বতৰটো বেয়া, বাট আজি দিম বুলি ভাবিছোঁ। দিমেই আৰু ব'লকচোন এঘৰ মানুহৰ তাত যাওঁ, কি আনো চাই থাকক। এইটো আমাৰ গাঁৱৰ মন্দিৰ হয়, গাঁৱৰ মন্দিৰ, শীতলা মন্দিৰ। মই এতিয়া নোসোমাওঁ, যিহেতু মই গা ধোৱা নাই। এনেই দেখাই দিলোঁ এবাৰ শীতলা মন্দিৰ। আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত 2টাই আছে। এইটো আৰু এটা সৰ্থেবাৰীত নহয়, ক'ত আছে মই নাজানো, বাট আছে এটা। এইখন আমাৰ গাঁও, এইখন থান। মই গৈ আছোঁ এতিয়া অকলে গাঁও ফুৰিব। এইখন থান। তো আহি পালোঁ মই যাৰ ঘৰলৈ আহিছিলোঁ, তেওঁৰ ঘৰ। মই এটা জেঠীমাৰ ঘৰলৈ আহিছোঁ, আমাৰ গাঁৱৰে। ব'লকচোন তাত কি আছে চাওঁ। তাত আছে জেতুকা। আজি আমি চুলিত দিম জেতুকা। মই আহি জেঠী এটা ঘৰৰ পৰা এনেকৈ জেতুকা ছিঙিব আহিছোঁ। এতিয়া মই চাপৰ মানুহ, এতিয়া মই ছিঙিব নোৱাৰোঁ, লাগ নাপাওঁ। ৰ'বচোন। আৰু এইটো কি দেখিছে নাই? এইটো হৈছে সেই বহুত বছৰ আগৰ কুঁৱা হয়তো আপোনালোকে জানে। আমাৰ গাঁও অঞ্চলত তেনেকৈ পাবলৈ অলপ টান, তথাপিতো 1-2টা পোৱা যায়। আমাৰ ঘৰতো এটা আছে। এইটো বহুত বছৰ পুৰণা হয়। মই মোবাইলটো এনেকৈ দেখাই দিছোঁ। পানীও আছে, পানী কিন্তু নুতুলে। ইয়াত মোবাইলটো পৰি গ'লেই আৰু শেষ আৰু মোৰ কুঁৱাত। বহু বছৰ পুৰণা এইটো। ভাল লাগে বস্তুবোৰ দেখিলে। সেয়া মই জেতুকা ছিঙিলোঁ, এতিয়া লৈ যাম। আৰু নহয়, লগ পোৱা নাই বুটা মানুহ, উপায় নাই, এনেকৈ ছিঙিছোঁ আৰু। তাৰপাছত আৰু বহুত আছিলে। অ' মাই গড, কোনে ছিঙি দিব মোক? ছিঙি দিয়া মানুহ নাই, জেঠী অকলে থাকে ঘৰত। তো ময়ে ছিঙিব লগা হৈছে। উপায় হেজ নাথিং আৰু। এইখিনি জেতুকা আনোতে মোৰ কিমান কষ্ট হৈছে সেয়া অনলি মই জানো। হাতে চাতে বৰল উঠি, বিচা উঠি উৎপাত। আজি ভাবিছোঁ দিমেই। আজি বৰষুণ দিলেও দিম, মই জেতুকা দিমেই আজি। আৰু কিবাকিবি দিম বাৰু, আৰু আনিব গৈ আছোঁ। চাই থাকিলে গম পাব আজি কি দিওঁ, কেনেকৈ দিওঁ। মুঠতে চুলি ভাল কৰিহে এৰিম আজি চাল্লা। এটা বেলেগ বস্তু, যিটো বস্তু আপোনালোকে সকলোৱে চিনি পায়, আৰু চিনি পায়ে মেক্সিমাম মানুহে। সেইটো বস্তু আনিব গৈ আছোঁ। চাই থাকক এইবাৰ কেনেকৈ আনো, কেনেকৈ চুৰ কৰোঁ। এইবাৰ নিম জবা ফুল ছিঙি আনো মই। এটা পালোঁ, আৰু এইটো মই লগ নাপাওঁ। মই গোটা মানুহে কি ক'ম আৰু। আনি আছোঁ, ৰ'ব, হৈ যাব। এইকেইটা আনিছোঁ জবা ফুল। জবা ফুলটো চুলিৰ কাৰণে খুবেই ভাল। এইটো এনেও দিব পাৰে আৰু মিক্স কৰিও দিব পাৰে। আজি মই অকণমান বেলেগ ধৰণে দিম, বহুতকেইটা বস্তু লগ লাগি। জবা ফুলটো দিলে চুলিখিনি চিল্কি হয় আৰু স্মুথ হয়। তো সকলোৱে দিব পাৰে, প্লাছ ক'লাও হয় অকণমান। চাই থাকক। এইটো আনিলোঁ, তাৰপিছত আকৌ কি কৰোঁ। আমাৰ এইটো কোম্পানী, জেতুকা ছিঙা কোম্পানী, কৰ্মচাৰী লগাইছোঁ আমি। কৰ্মচাৰী লগাইছোঁ, জেতুকা ছিঙি আছে। আমাৰ এইটো বৈজন্তী মুখ চুখ আমাৰ বৈজন্তী কোনটো? সেইটো বৈজন্তী নম্বৰ 2। তাৰপিছতে তাৰপিছতে বটি মিক্সিত দিম আজি চাল্লা। তো এনেকৈ প্ৰথমে আপোনালোকে জেতুকাখিনি মিক্সিত ধুনীয়াকৈ মাৰি ল'ব। অকণমান পানী দিব, তেতিয়া বেছি মিহি হৈ যাব। আৰু তাৰপিছত জবা ফুলখিনি ঠিক এনেকৈ অকণমান পানী দিব, তাৰপিছত মিক্সিত মাৰিব। তাৰপিছত ধুনীয়া মিহি হৈ যাব।
তো এনেকৈ কৰি পেলাই নেক্সট আপোনালোকে এই দুয়োটা বস্তু মিক্স কৰি দিব। মিক্স কৰি পেলাই আপোনালোকে হেৰি কৰিব পাৰে 15 মিনিট বা 10 মিনিট এনেকৈ মিক্স কৰিব, লৰাই থাকিব। তেতিয়া বস্তুটো কি হয় একদম মিহলি হৈ যায় একদম ধুনীয়াকৈ। তাৰপাছত এনেকৈ মিহলি হৈ যোৱাৰ পিছত ইয়াত আকৌ মই দুটা বস্তু মিক্স কৰিম। সেই দুটা বস্তু কি আপোনালোকে চাই থাকক, চাই থাকিলে নিশ্চয় গম পাব। তাৰপাছত এনেকৈ মিক্স কৰি পেলাই ইয়াত আপোনালোকে যিহেতু এল'ভেৰা পায় আজিকালি, সকলোৰে ঘৰতে এল'ভেৰা পায়, তো সেই এল'ভেৰাটো দিব পাৰে। কেঁচাটো দিলে বেছি ভাল, আৰু যদি কেঁচাটো নাথাকে থাকিলে বেছি ভাল, আৰু যদি নাথাকে তেতিয়াহ'লে এল'ভেৰা জেল এটা কিনিব পায়, সেই জেলটো আপোনালোকে মিক্স কৰিব পাৰে। এনেকৈ মিক্স কৰি হোৱাৰ পিছত তাত আৰু এটা বস্তু দিব পাৰে, ভিটামিন ই এটা কেপচুল পায়, যিটো হয়তো বহুতে জানে। এতিয়া সেইটো মুখত লগালেও মানে তাৰ দাগবোৰ নোহোৱা হৈ যায়, আৰু সেইটো চুলিৰ গুৰিত লগালে চুলিখিনি অকণমান মানে মজবুত হয় আৰু চুলিখিনি ভাল হৈ থাকে। তো সেইটো ইয়াতে মিক্স কৰি দিব পাৰে। মোৰ ওচৰত এটা আছিল কাৰণে মই আজি এটাই দিছোঁ, আৰু আপোনালোকে দুটালৈকে দিব পাৰে। যদি বস্তুৰ পৰিমাণখিনি বেছি হয় তেতিয়াহ'লে কেপচুলটো বেছি পৰিমাণৰ লাগিব। তো মোৰ আজি এটাই আছিল, তো এটাই দি দিলোঁ। আপোনালোকে দুটাও মিক্স কৰিব পাৰিব, একো নাই। তো এনেকৈ আকৌ সেইখিনি দি পেলাই ধুনীয়াকৈ মিক্স কৰিব, যাতে বস্তুখিনি ধুনীয়াকৈ মিহলি হৈ যায়। মিহলি হৈ যোৱাৰ পিছত এতিয়া আমি লাহে লাহে চুলিখিনি ধুনীয়াকৈ এনেকৈ ফালি ফালি মানে নখেৰে ফালি ফালি ধুনীয়াকৈ চুলিখিনিত লগাম। তো এনেকৈ মোৰ এতিয়া লগাই হৈ গ'ল। লগাই হৈ যোৱাৰ পিছত মই অকণমান ফেনৰ ওচৰত বহিছোঁ, তাৰপাছত চাই থাকক কি হয়। তো ফাইনেলি চুলিখিনি এতিয়া ধুলোঁ, জেতুকা দি হ'ল, আৰু এতিয়া মই বহুত ভাল ৰিজাল্টে পাইছোঁ। চুলিখিনি বহুত স্মুথ হৈছে আৰু অকণমান চিল্কিও হৈছে। ৰ'দত শুকালে আৰু বেছি চিল্কি হ'ব। তো যদি ভাল পাইছে আপোনালোকে দিব পাৰে, মই যেনেকৈ কৈছোঁ তেনেকৈ। জনাব কেনে পায় দি পেলাই। আশা কৰোঁ সকলোৱে ভাল পাব আৰু ট্ৰাই কৰিব।